নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ স্বাগতম জনাইছো কম্পিউটাৰ সেকশন যিকোনো কম্পিটিটিভ এটা পৰীক্ষাত বাবে খুবেই ইম্পৰ্টেন্ট হয় আৰু আহি থকা অসমৰ যিখিনি পৰীক্ষা ইৰিগেশ্যন পুলিচ আৰু ফৰেষ্ট সেই ধৰণৰ পৰীক্ষাসমূহত কম্পিউটাৰ সেকশন 50 to 100 মাৰ্কছৰ ভিতৰত দিয়া হৈছে সেয়েহে মই কম্পিউটাৰ সিৰিজৰ ওপৰত যেটো এটা দীঘলীয়া প্লেলিষ্ট বনাই থৈছো সেই প্লেলিষ্টটো যদি আপোনালোকে ভালদৰে চাই তেনেহলে মই ভাবো যে কম্পিউটাৰ সেকশনটোত আপোনালোকৰ সৰ্বমুঠ আপোনালোকে নম্বৰ লাভ কৰিব পাৰিব আৰু নেগেটিভ মাৰ্কিঙত আপোনালোকৰ 1 মাৰ্কো কাট নাখাব আৰু এনে ধৰণে আপোনালোকে ফাইনেল লিষ্টত নিজৰ নামটো সিকিউৰ কৰিব পাৰিব লগতে মই এখিনতে নতুন সাবস্ক্ৰাইবাৰ সকলক জনাই থব বিচাৰিছো যিসকলে বৰ্তমান মোৰ এই ভিডিওটো চাই আছে ভিউৱাৰ্ছ সকলক যে মই 2016 চনত APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম মেইনছত 962 নম্বৰ লাভ কৰি ইন্টাৰভিউ পৰ্যায়লৈকে গৈছো আৰু UGC নেট সি টেট আসাম টেট সেকেন্ডাৰী টেট হাই স্কুল টেট এনে ধৰণৰ কেইবাটাও এক্সাম মই ইতিমধ্যে ভালদৰে উত্তীৰ্ণ হৈ থৈছো সেয়েহে মই এই ভিডিওসমূহ কমপ্লিট এনালাইসিস কৰি আৰু এক্সাম পাৰ্সপেক্টিভৰ পৰা কেনে ধৰণে কোৱেশ্চনসমূহ আহিব সেই ধৰণে ভিডিওবোৰ বনাও সেয়েহে অনুগ্ৰহ কৰি ভিডিওবোৰ শেষলৈকে চাব প্লেলিষ্টসমূহ ভালদৰে বনাই থৈ দিয়া আছে সেকশন ওয়াইজ কৰি প্লেলিষ্টসমূহ ভালদৰে চাব আৰু যদিহে ভিডিওসমূহ ভাল পাই লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব নেভাৰ গিভ আপ এডু আহকচোন চাও Knowledge on Computer Theory Part 3 Introduction The word computer is derived from Latin language. এতিয়া কম্পিউটাৰ যেটো শব্দ এটো কোনটো ভাষাৰ পৰা লোৱা হৈছে লেটিন ল্যাঙ্গুৱেজৰ পৰা লোৱা হৈছে এটো পৰীক্ষাত আহিব পাৰে আপোনালোকে ভালদৰে মনত ৰাখি ল'ব এটা কম্পিউটাৰ ডেফিনেশনটো ইয়াতে দিয়া হৈছে A computer is an electronic device. কি device? Electronic device. কান ইলেক্ট্ৰনিক্সত চলে হেকানে electronic device. Operating under the control of instruction. Operating under control of instruction হৈছে operating system থাকে এটা কম্পিউটাৰৰ তাত আপোনালোকৰ জৰিয়তে কিছুমান ইনস্ট্ৰাকশন দিয়া হ'ব লাগিব কম্পিউটাৰটোক তেতিয়াহে হি কাম কৰিব নিজে নিজে অন হৈ না যায় আপুনি অন কৰিব লাগিব তেতিয়াহে অন হ'ব in its own memory that can accept data যেখিনি ইনস্ট্ৰাকশন তেওঁলোকৰ মেমৰিত দিয়া থাকে কম্পিউটাৰ সমূহৰ যেনে RAM বা ROMত দিয়া থাকিব সেইখিনি জৰিয়তে আপুনি যদি কিবা কম্পিউটাৰটোক ইনস্ট্ৰাকশন দিয়ে হি কাম কৰিব পাৰিব that can accept data যেতিয়া আমি ইনপুট দিও যেনে আমি ধৰক কিবোৰ্ডত যদি কিবা টাইপ কৰিলো বা কিবা এটা ডাটা যদি ফিড কৰিলো process the data according to satisfied specific rules data to process কৰিব যদি আপোনালোকে ধৰক এটা ভিডিও চাই আছে সেই ভিডিওটো যদি আপোনালোকে প্ৰসেস কৰিছে ধৰক ভিডিওটোৰ ব্যাকগ্ৰাউণ্ডত কিবা মিউজিক আহি আছে কিবা সাউন্ড আহি আছে সাউন্ডটো যদি আপোনালোকে নাইকা কৰিব বিচাৰে সেই সাৰ্টেন ৰুলছৰ জৰিয়তে আসলে কম্পিউটাৰতে কাম কৰিব সেই ডাটাখিনি নাইকা কৰিবলৈ produce information output দিব যে আমি জিৰো বিচাৰিছে সাপোজ ওৱৰ্ড এখনত আমি কথা লিখি গৈ আছো হি প্ৰসেস কৰিব যেনে আপোনালোকে নেভাৰ গিভ আপ এডু জেনিবা মই ওৱৰ্ড ডকুমেন্ট এখনত টাইপ কৰিছো যেতিয়া আউটপুটটো দিব নেভাৰ গিভ আপ এডু বুলিয়ে দিব কিন্তু ভিতৰত যেতিয়া কাম কৰিব তেতিয়া হি কিছুমান সাৰ্টেন ইনস্ট্ৰাকশন লৈ কাম কৰিব produce information and store the information for future use এতিয়া আপোনালোকে যদি ওৱৰ্ড ডকুমেন্টখন সেভ কৰি থৈ দিয়ে কম্পিউটাৰটোত তেতিয়া ফিউচাৰ ইউজত আপোনাৰ হেখন কাম আহিব হেকাৰণে সেই ইনফৰমেশনটো কম্পিউটাৰটোৱে সেভ কৰি পেলাই থৈ দিয়ে নিজৰ পাৰ্মানেন্ট মেমৰিত আৰু কেতিয়াবা তেওঁলোকে ফ্ল্যাশ মেমৰিটো নিজৰ ডাটাসমূহ সেভ কৰি থৈ দিয়ে হঠাৎ ধৰক কাৰেন্ট গুচি গল আপুনি ডকুমেন্ট এখন সেভ কৰিব নাপালে ৰিস্টাৰ্ট কৰি দিয়াৰ লগে লগে অটো সেভ মোডত যদি কৰি থৈ দিয়া থাকে কেতিয়াবা তেনেকৈ সেভ হৈ যায় আৰু কম্পিউটাৰ মেমৰিয়ে তেনে ধৰণেও কাম কৰে এটা আপোনালোকে দেখিছে এটা এটা ইয়াতে কম্পিউটাৰ ডিভাইস দিয়া হৈছে এটা এটা সিম্পল ফৰমেশন দিয়া হৈছে ডাটা আপোনালোকে ফিড কৰিব প্ৰসেস কৰিব আৰু এফালে ইনফৰমেশন তেওঁলোকে উলিয়াই দিব ফাংশনস কম্পিউটাৰ কি আহে আৰু এখিনে মই জনাই দিব বিচাৰিছো যে পৰীক্ষা সমূহত এটো খুদিব এই চাৰিটা ওৱৰ্ড দি দিব দি পেলাই খুদিব যে which of the following functions is true regarding to computer তেতিয়া আপোনালোকে সিকোয়েন্সটো মনত ৰাখি লব input processing storage output আৰু ইয়াৰ বাহিৰে যদি সিকোয়েন্সটো বেলেগ ধৰণে দিয়া থাকে তেতিয়া সেই উত্তৰটো ভুল হ'ব related parts এতিয়া কম্পিউটাৰৰ যিখিনি ফাংশনস থাকে তাৰ লগত কোনটো পাৰ্ট ৰিলেটেড হৈ থাকে হেতু আপোনালোকক মই জনাই দিব বিচাৰিছো ইনপুটৰ লগত ইনপুট ডিভাইসেস ৰিলেটেড হৈ থাকে যেনে কিবোৰ্ড মাউস ইত্যাদি প্ৰসেসিংৰ লগত CPU আৰু ALU এৰিথমেটিক লজিক্যাল ইউনিট জড়িত হৈ থাকে ষ্টৰেজ মেমৰিৰ লগত RAM ROM হাৰ্ড ডিস্ক আদি জড়িত হৈ থাকে আউটপুটৰ লগত আউটপুট ডিভাইসেস অৰ্থাৎ মনিটৰ
আমি মনিটৰৰ জৰিয়তে কম্পিউটাৰৰ ভিতৰত কি হৈ আছে সেইটো দেখা নাপাওঁ কিন্তু কম্পিউটাৰৰ ভিতৰ হোৱাৰ পিছত যিটো ডাটা আমাৰ চকুৰ সন্মুখত আমি দেখা পাওঁ সেইটো আমি মনিটৰত দেখা পাওঁ এনে ধৰণে পৰীক্ষাত আহিব পাৰে যে which of the following is an input device which of the following is related to computer processing তেতিয়া এনসাৰটো CPU আৰু ALU হ'ব এতিয়া হৈছে features of computer এটো আপোনালোকক সিকোয়েন্স আকাৰে দিব পাৰে যে which of the following words are related to computer features বুলি যদি দি দিয়ে এই আটাইখিনি ওয়াৰ্ড আপোনালোকে মনত ৰাখিলে ইয়াৰ ভিতৰত যি কোনো 4টা বা 5টা যদি দি দিয়ে আপোনালোকে শুদ্ধ উত্তৰ দিব পাৰিব প্ৰথমতে স্পীড কম্পিউটাৰ স্পীড থাকে একুৰেসি থাকে ভুল নহয় আমি কিবা এটা যোগ বিয়োগ কৰিলে আমাৰ ভুল হ'ব পাৰে কিন্তু কম্পিউটাৰ ভুল নহয় যদি এৰৰ নহয় তেনেহলে ভুল নহয় ষ্টোৰেজ কেপাসিটি সেভ কৰিব পাৰে ডাটা ভাৰ্সেটাইল হয় বিভিন্ন ধৰণৰ কাম কৰিব পাৰে অকল এটাই নহয় অটোমেশন নিজে নিজে কাম কৰিব পাৰে ডিলিগেন্সৰ অৰ্থটো হৈছে যে কোনো ধৰণৰ ভাগৰ নলগাকৈ এৰৰ নোহোৱাকৈ বহুত দীঘলীয়া সময়লৈকে কাম কৰিব পাৰে ৰিলায়েবিলিটি ডাটাসমূহ শুদ্ধ হ'ব ভুল নাথাকে ৰিলায়েবল সোর্স হ'ব কম্পিউটাৰত যদি আমি কিবা এটা বস্তু বনাও যিকোনো এটা ভিডিও বা অডিও আমি বনাও তেনেহলে এটো ৰিলায়েবল হ'ব প্লাগ এণ্ড প্লে আমি যেতিয়া বোৰ্ডত কম্পিউটাৰটো প্লাগ কৰি দিও আৰু তাৰ লগে লগে প্লে ষ্টাৰ্ট হৈ যায় তেতিয়া আমি দেখা পালো স্পীড একুৰেসি ষ্টোৰেজ কেপাসিটি ভাৰ্সেটিলিটি অটোমেশন ডিলিজেন্স ৰিলায়েবিলিটি প্লাগ এণ্ড প্লে এইকেইটা হৈছে কম্পিউটাৰ ফিচাৰ্স এটা কোৱেশ্চনছলে আহিছো এখিনি তথ্য আজি কম্পিউটাৰ ইন্ট্ৰোডাকচনৰ ব্ৰিফ আছিলে কোৱেশ্চনছ পৰীক্ষাত কি আহিব পাৰে the word computer is derived from which language latin what kind of device is computer electronic device what are the functions of computer input processing storage output what is diligence in computer free from monotony tiredness can work for hours without errors বহুত দীঘলীয়া সময়লৈকে কোনো ধৰণৰ এৰৰ নোহোৱাকৈ কাম কৰিব পাৰিব which parts of computer related with processing CPU আৰু ALU central processing unit আৰু arithmetic logic unit পিছৰ প্ৰশ্নটো হৈছে when abacus the first mechanical calculating device was created আৰু এই প্ৰশ্নটো উত্তৰ জানিবলৈ হলে আপোনালোকে see the video on history of computer for answer যেটো হিষ্ট্ৰী অফ কম্পিউটাৰৰ যেটো এই প্লেলিষ্টত দিয়া আছে এই ভিডিওটো আপোনালোকে উত্তৰটোৰ বাবে চাব লাগিব আৰু এই প্ৰশ্নটো কেবাটাও পৰীক্ষাত ইতিমধ্যে কাটিছে আৰু এই প্ৰশ্নটো পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট এখিনে মই কৈ থব বিচাৰিছো the next video of knowledge and computer theory part 3.1 history of computer we will learn its history and development till date আৰু ইয়াত যেটো ভিডিও দিয়া হৈ আছে হিষ্ট্ৰী কম্পিউটাৰ হিষ্ট্ৰী ওপৰত তাত আমি কম্পিউটাৰ কেনেকৈ ডেভেলপ হ'ল আৰু তাৰ পিছত বৰ্তমান কম্পিউটাৰে কেনে ধৰণে কাম কৰি আছে সেই বিষয়ে জানিম আৰু তাৰপা কেবাটাও কোৱেশ্চন পৰীক্ষাত কমন পৰিবই সেইভাবে আপোনালোকে সেই ভিডিওটো চাব আৰু এই ভিডিওটো যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ থাকে কমেন্টৰ জৰিয়তে নিশ্চয় জনাব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নেভাৰ গিভ আপ এডু আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ